তেবাই পুলি ৰুলিয়ে নি বিহু মানে তহঁতিহে পাতিবি আৰু ন? হেৰি নহয় দাদা, পুলি বেছিকৈ আছে নি আছে যদি এটা দেচোন। আমাৰ আছে, ক'লা পুলি নাই, বগা পুলি আছে। পিছে তহঁত দুটা পুলি নিবলৈকে আহিলি নে কেনিবাতি যাওঁ? নহয় মই পুলি নিবলৈ অহা নাই। এই ভদ্ৰেশ্বৰ ঘৰত নাৰিকল আছে বোলে, কালি পপায়ে কৈ থৈ আহিছে, তাকে নাৰিকল দুটা আনিবলৈ যাওঁ। ইয়াক আকৌ বাটতে লগ পালোঁ, ইও আকৌ সেই তুলসী পুলিকে বিচাৰি আহিছে। তেবাই যাওঁ তেতিয়া আহি পেলাই মই তুলসী পুলি নিম তহঁতৰ ঘৰত আছে যদি, নহ'লে সেইফালে পালেও বাৰু লৈ আহিম এটা। যাওঁ তেতিয়া ৰ তেতিয়াহ'লে ময়ো যাওঁ। পুলিটো তেতিয়াহ'লে পাছতে নিবি, পুলি আছে বাৰু, ধুনীয়া ধুনীয়া পুলি আছে। ব'ল মোৰ ভেটি বনোৱাই নাই, ভেটি বনাবলৈ আছেই, তুলসী পুলি ৰুবলৈ আছেই, কল পটুৱা পাত কাটিবলৈ আছেই। সেই কলপটুৱা কি হ'লে আকৌ? কলপাতখিলা লাগে বুলি বুজি পাইছোঁ বাৰু, কলপটুৱাখিলা কি হ'ল কেনে? এই নাই এনেই মুখত ওলাই গৈছোঁ, আহা। কালি বজাৰবোৰ ঠিকে আহিলে বাৰু, কিবা পাহৰি অহা নাইতো? আপুনি বাৰু বৰ পাহৰে ন সৰু সৰু বস্তুবিলাক? তুমি মানে এতিয়ালৈকে মোনা চোৱাই নাই ন? চোৱা কিবা হয়তো কাটি আহিবও পাৰিব, কিন্তু তুমি দিয়া লিষ্টৰ মতেতো মই গোটেইকেইটা বস্তুৱে আনিছোঁ। তেতিয়াহ'লে সকলোবোৰ আহিছে, চিন্তা কৰিবলগীয়া তেতিয়াহ'লে একো নাই বাৰু। এটা কাম কৰক, মই এই পথাৰৰ পৰাই গৈ আহোঁ, নহ'লে ৰাতিলৈ চাকিগছ জ্বলাব যাব লাগিব নহয়, তেতিয়া ভাত চাতবিলাক খাই আহোঁ। যোৱা হোৱাই নাই নহয়, এই ৰোৱা দিনাখনৰ পৰা আজিয়ে যোৱা হ'ব। ঠিক আছে, তুমি যোৱা তেতিয়া, ময়ো কাম কেইটামান আছে কৰি লওঁ। ক'ত দেখিলো মিছা কথা নকবি দেই, ডাঙৰক কেনেকৈ ক'ব লাগে নাজানো। কথা চাই চিতি ক'বা। তোমালোকে দেখিছানি হাতত বোকা লাগিলে বোলে কি মই তোমালোকৰ পথাৰ পানী যোৱা লো খুলিছোঁ নেকি? কথা চাই চিতি ক'বা দেই। যোৱা হে, তোমালে কি আমি ভয় কৰি আছো নি? বিহুৰ দিনা লোকৰ কথা শুনিবলগীয়া হ'ল। নাই ঘৰলৈহে যাওঁ, এইবিলাকৰ লগত লাগি থাকিলে নহ'ব। ঘৰত আছে নে? নাৰিকল নিবলৈ আহিছিলো। তহঁতি আহিলি? মা নাই, বৰদেউতাৰ ঘৰলৈ গৈছে, কিবা কাম আছে বোলে। মই নাৰিকলকেইটা আনি দিম তহঁতক। পিছে তহঁতৰ বিহু পতা নাই নেকি? তুলসী ভেটি দেখা নাই যে। আমাৰ বিহু হ'বনে বাৰু? বহাগ বিহু মাঘ বিহুটো পাতিবলৈকে আমাৰ বহুত কষ্ট হয়, তাতে আকৌ এইটো কাতি বিহু। জানোৱেচোন কাতি বিহু বুলি ক'লে কঙালী। আমাৰ চলা কৰা বৰ অসুবিধা হৈছে, গম পাইছনে? দেউতা নথকাৰ পৰা। আৰু তহঁতি যদি সিহঁতৰ ঘৰত যদি নাৰিকলকেইটা নিকিনেহেঁতেন নহয়, আজি আমাৰ হয়তো চাগে বুট মগুকেইটা আনিবলৈও দিগদাৰহে হ'লহেঁতেন। আমাৰ বৰ অভাৱ। আমাৰ এসাঁজ খালে এসাঁজলৈ চিন্তা হয়। মায়ে কোনোমতে খুৱাই আছে, ঘৰত কাম কৰি তাৰ ঘৰত কাম কৰি। জানোৱেচোন ময়ো কাৰোবাৰ ঘৰত কাম কৰিবলৈ গ'লে কোনো কাম বন নিদিয়ে। হ'ব দে, জানো নজনা নহয় বাৰু। দে আমাৰ ঘৰলৈকে যাবি, মায়ে জীয়ে দুইজনী, আমিবোৰ আছোঁ নহয়। তহঁতি বিপদ আপদ হ'লে কবি আকৌ, আমি সহায় কৰিম নহয় যিমান পাৰোঁ। হয় আকৌ
হয় যাবি আকৌ আমিবোৰ আছোঁ নহয়। আমাৰ দেউতাই চোলা এটা আনি থৈছে বোলে তোলে, যাবিচোন যাবি। কি টপ নে চব কি বুলি কয় মই নাজানো বাৰু, মায়েহে মোক কৈছিলে।